নাম ইয়াত পৰা নাম চো ও বাচ্চাদা আপুনি মনিবক কিমান ভাল পাইছে বহুত ভাল পাবা বহুত ভাল পাইছে মনিবই আপোনাক ভাল পাইছে আৰু কেকেচা কিমান ভাল পাইছে এতিয়া নিজৰ জোৱাই বহুত ভাল পাওঁ সঁচা আৰু কেকেচা যদি কিবা এটা হয় জান মই দি দিমো জান দিব পাৰিছে সঁচা তেৰিয়াতো বেলেগ শুনাচোন বেলেগ কিয় আৰে কাটি দেখুৱাই দিম মাই ডগছ কেকেচাৰ কাৰণে কাটি আপুনি টেষ্ট দি দিব পাৰিছে তাৰ সলনি কেকেচাৰ কাৰণে বেলেগ এটা বস্তু দিয়ক কি কেকেচাৰ পৰা যেনে পাইছে কোনোবাই পইচা পাইছে সেই পইচাটো আপুনি দিব পাৰিছে কেকেচাৰ মানে মোক গাখীৰ পেলাইছে হা সেই গাখীৰ পেলোৱা পইচাটো মানে কেকেচাই নিদিছে হা সেই পইচাটো আপুনি মোক দি দিয়কচোন গাখীৰৰ পইচা মই ক'ত দিম আপুনি ইমান ভাল পাইছে 10 টকা এটা দিয়ক গাখীৰৰ 10 টকাটো দিম কিয়তো চিকতা আপুনি কেকেচাৰ কাৰণে টেষ্ট দিব পাৰিছে এতিয়া গাখীৰ কিনি দিয়ক আৰে তেজ আৰু গাখীৰ দুটা বেলেগ বেলেগ বস্তু গাখীৰটো তেজতকে অকণ সৰুহে আছে দিয়কচোন তেতো বুজি নাপায় বেলেগ বেলেগ বস্তু ভকৰ বনাবলৈ আহিছে তেজ দিব পাৰিছে 10 টকা দিব নোৱাৰিছে দিয়ক তেতো মম চলাই ক'লে দিয়ক কথা বুজি পাইছো বুজি পাব লাগে ডিউটি টাইমত কি কৰি আছে এইবিলাক ছাৰ ই মানে ডিষ্টাৰ্ব কৰি আছে মোক কি ডিষ্টাৰ্ব দি আছো ইয়াক চা এজনৰ পৰা মই 10 টকা এটা পাওঁ আপুনি মোক দিয়ক আৰু এজনৰ দৰমহাৰ পৰা কাটি দিব কি 10 টকা ইয়াতে পেলাই দিম কামৰ সময়ত ডিষ্টাৰ্ব দিব আহিছা যা যা তই দাঁত চেলাই কি হাঁহি আছ তোকো ইয়াতে দাঙি পেলাই দিম যাচোন যা মালিকজন মালিকে আৰু এই ভালতো খেই বেয়াটো খেই কি ছাৰে আকৌ টিউচন মাষ্টৰ ঠিক কৰিছে ইয়েছ আৰু সেই কথাটোকে মোৰ মুখেদি আপোনালোকৰ আগত পাব্লিকলি এলাউন্স কৰিবলৈ কৈছে কিয় তই ছাৰৰ মুখপাত্ৰ কৃষ্ণক চিন্তা বৰ বেছিকে কৃষ্ণক চিন্তা কৰিবলৈ নেপাবি আকৌ বুবাই চাওঁচোন কৃষ্ণই মোক কিমান দিন ৰাখে আৰু হেৰি কথাত পায়ো পুৰা আগলি কাটিছে আকৌ এইবিলাক বাদ দিয়ক না মাষ্টৰ আহিলে আমি টিউচন হ'বলৈ ৰেডি হ'ব লাগে আৰু ই ৰেডি হ'ব তই কৰিবি টিউচন এতিয়া আমি নকৰো আমি থানাৰ ফালৰ পৰা তোক উৎসৰ্গা কৰিলো দে ঘোষা এটা ধৰ কমন ইয়াক ধৰ দে খেৱাল কি 420 কাম কৰি আছে আপোনালোকে কোনে 420 কাম কৰিছে কোনে 420 কথা পাতিছে এটা ৰাউণ্ড কিট মাৰি ভুল হলো এতিয়া আমি টিউচনলৈ ৰেডি হ'ব লাগে নেভাৰ পুনৰ প্ৰেষ্টিজ লছ হোৱাৰ সময় কৰিবিনে টিউচন সন্মান যোৱাৰ সময় কৰিবি টিউচন পুনৰবাৰ নিজৰ ওচৰত লাজ পোৱাৰ সময় কৰিবি টিউচন কৰো থেংক ইউ নকৰো ভেৰি মাচ দ্য টিউচন মাষ্টাৰ ইজ চেলমনি বদতি মই সেইসব একো নেজানো মুঠতে ছাৰে অৰ্ডাৰ দিছে ছাৰ অৰ্ডাৰ ফলো কৰিব লাগিব চিধা কথা চা বাচ্চা ছাৰ আমাৰ ছাৰৰ অৰ্ডাৰ ফলো কৰো নকৰো সেইটো আমাৰ কথা তই কোন নাই তেনেকে ক'লে নহ'ব ছাৰে টিউচন মাষ্টৰ ঠিক কৰিছে আপোনালোকক পঢ়াবৰ কাৰণে এতিয়া ছাৰ কথা মানিব লাগিব চবে কিতাপ উলিওৱা বাকলি তই বেছি কৈ আছ আকৌ বেটিবা টিউচন কৰানো আপত্তি কিনো নহয় মানে কিবা এটা শিকিব পাৰিম তই মাজে মাজে লাইন কাটি দিয় কিয় বিৰাট পটককে ডিচিশ্যন চেঞ্জ কৰি থাকে চঞ্চল আমি সহায় চব বাজে কথা বাদ দিয়ক মোৰ কথা গুৰুত্ব দিয়ক ছাৰ আহি পাবহি এটা কিতাপ উলিয়াওক সৰিয়হ ফুলা ছিজনো বাছা তেল ফাটিছে হাঁহৰ তোৰ বাইলুং ছাৰক গৈ আমি কৈ দিম যদি টিউচন কৰিব লগা হয় এনেই লাগিলে আমি মৰি দিম হ'ল কোন আছ মোৰ লগত পুৱাৰ হাঁহি চেঁচা বতাহ জাকে দৰদি হৃদয়ৰ খবৰ এইটো আছে চাও মাছে আমি তাল বুলকছি ঠিক আছে কোন নমস্কাৰ মই মোহন চিয়া দিছা চাই লগ কৰিবলৈ আহিছে মই জাত লগ কৰাবলৈ আহিছো আমি চাকৈ আহোঁ বোলক আগতে ভালকে সোধপোছ কৰ কিবা চিৰিয়াছ কেছ লৈ আহিব ঠিক আছে দিয়ক যাওক
পানী খাইছে নাই খোৱা সেইটো কথা নুসুধিছো পানী খাইছে নাই খোৱা যি কথা আপুনি ভাষাই বুজি নাপাইছে ইমান মবাইছে কি কৰিছে এইবিলাক ননচেন্স চৰি ডোন্ট মাইণ্ড your name please Oh, myself Mary. oh yeah yourself Mary I self KK KK is short from long from is Krishna Kamal Khatonia I am the Habilda in this BBOP BBOP is you short from long from is beharbari outpost Oh, I see. I self thank you মাই ডগ চাহ বহুত ধুনীয়া ফুটিছে অ' চাহ কি ফুটিছে? ইংলিছ থেপে থেপে ফুটিছে আও ফুটা actually why you should come Thana What? পাঁচ দি দিয়ক what is this that why you should come মানে হয় না আমাৰ থানা Actually, I've come here to teach you some English lessons on the request of IC Pritam Khargoria. কওকচোন কিবা এটা কওক চাহ কিবা এটা কওক একচুৱেলি যদি আপুনি ইংৰাজী নন কমফৰ্ট তেতিয়াহ'লে অসমীয়াত ক'ব পাৰে মই অসমীয়াটো কমফৰ্ট আহিছে নাই প্ৰব্লেম পোৱা নাই বাৰু বাট ষ্টিল মই আপোনালোকক অসমীয়াতে বুজাই দিছোঁ একচুৱেলি আপোনালোকৰ IC মিষ্টাৰ প্ৰীতম খাৰগৰীয়াই ইয়াতে পঠিয়াইছে আপোনালোকক ইংলিছ টিউশ্যন পঢ়াবলৈ পানী খাওঁ Oh, sure. আমাৰ কেকে চাজে ইংলিছত বহুত কেজ আছে ভাউল কামা ভিডিঅ'টো যদি চাই ভাল পাইছে চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব আৰু ইয়াৰ পিছৰ পাৰ্টটো যদি লাগে আপোনালোকে কমেণ্ট কৰি জনাব